সেই গাইছ এতিয়া আমি তাৰমানে আহিছোঁ আজি তাৰমানে ছাৰ্ভিচ চেণ্টাৰত আহিছোঁ গাইছ এটা আমাৰ লগে চলি আছে এই লগে চলিটো তাৰমানে আজি গাইছ পালচাৰ বাইক তাৰমানে সি তাৰমানে পালচাৰ বাইক আজি বহি কৰি মানে ছাৰ্ভিচিং দিব আহিছে এই পালচাৰ গাড়ীত আমি বহি আছোঁ চাম নেকি চাব এক চিকশ্যন আমি মই এতিয়া পালচাৰ গাড়ীত বহি আছোঁ এই তেখেতৰ পালচাৰ গাড়ীত বহি একদম মজা লৈ আছে আৰু এখেতে ডিউত এই কিবা স্কুটিত বহি আছে তো আমি এনেকৈ তাৰমানে আহি গৈছোঁ মই মোৰ স্পিডখন লৈ আহিছোঁ আৰু সি তাৰমানে তাৰ বাইকখন ছাৰ্ভিচ কৰিব আহিছে ফাৰ্ষ্ট ছাৰ্ভিচ কৰিব আহিছে গাড়ীৰ ভিতৰত তাৰমানে এ চি লগোৱা আছে আমি এ চিৰ তলত থাকিব ইমান ইচ্ছা নাযায় মানে ভাল নালাগে গাড়ী কি ক'ব আৰু আমি তাৰমানে দেশী মানুহ তাৰমানে গাড়ী দেশী তো সেইকাৰণে আমি তাৰমানে এ চিৰ ভিতৰত তাৰমানে আমি থাকিব ইচ্ছা নকৰোঁ তো গাড়ী আপোনালোকক এই ছাৰ্ভিচ কৰি আছে গাড়ীখন দেখাব লাগিব নেকি ৰ'ব দেখাই আছোঁ ৰ'ব এই অলপ পিছত দেখাম দিয়ক গাড়ী কিন্তু চব ছাৰ্ভিচে কৰিছে আপোনালোকক দেখিছেই কেনেকুৱা ছাৰ্ভিচ কৰে দিয়ক অলপ বাহিৰতে বহি আছোঁ দিয়ক মানে ভিতৰত যাব ইচ্ছা নাযায় ইমান তাত এ চিৰ ভিতৰত কিবা থাকিলে কিবা অলপ ভাল লাগে নহ'লে গাঁৱৰ এনেও গাঁৱতো বেয়া এ চি ভিতৰত থাকিলে আৰু জ্বৰ হৈছে যাব এতিয়া মানে চবৰে চৰ্দি হৈ আছে কষ্ট হৈ আছে তো মই আপোনালোকক এই ছাৰ্ভিচ কৰাৰ পিছত আপোনালোকক দেখাম দিয়ক কিমান কি বিল আহিল আৰু আপোনালোকে মটো ভগিং এটা দিব চেষ্টা কৰিম এছ পিৰ লগত ঠিক আছে লগ পাম দিয়ক আৰু বাই বাই বোলে নকওঁ দিয়ক আৰু আছোঁ এতিয়া আপোনাৰ গাড়ীখন ছাৰ্ভিচ কৰি আছে কেনে লাগিছে আপোনাৰ বহুত বেয়া লাগছে বেয়া লাগিছে এইয়া গাড়ীখন ছাৰ্ভিচ কৰি আছে গাড়ী এইয়া ইঞ্জিন খুলি দিছে বুঢ়া চলিলে মোবিলো কৰি আছে ঠিকে আছে চলিলে ভাল হ'ব গাড়ী ঠিকে আছে গাড়ী এতিয়া ইয়াত আহিবা কেইঘণ্টা হ'ল কমচে কম 3 ঘণ্টা গাড়ী ইয়াত আহিব গাড়ী 3 ঘণ্টা হ'ল কিন্তু এতিয়ালৈকে ছাৰ্ভিচিংটো হোৱা নাই এই মই আমাৰ লগত চলিছোঁ আপোনালোকক অলপতে ক্লিপ দেখাইছিলোঁ যে হোৱা নাই গাড়ী কামটো আৰু কিজানি আমি আমাৰ কেইটা হৈছে এতিয়া আৰু আমাৰ 11টা হৈছে 11টা হৈছে তো গাড়ী ইয়াত আহিব তাৰমানে 11টা হৈছিল আমাৰ কিন্তু এতিয়া গাড়ী এতিয়া কেইটা হৈছে দুটা হৈছে তো গাড়ী 11 12 এটা গাড়ী কমেও 3 ঘণ্টাৰ গাড়ী এতিয়ালৈকে কাম যাব হোৱা নাই প্ৰায় 3 ঘণ্টা হ'ল আৰু গাড়ী আকৌ খাৱা নাই গাড়ী পেটত আকৌ পৰা নাই তেনেকৈ গাড়ী এনেকৈ ৰখি আছোঁ আৰু গাড়ী মই আপোনালোকক কৈছোঁ যে ভিতৰত থাকিব আমি নোৱাৰোঁ কাৰণ আমি হৈছে দেশী মানুহ আমি এ চিৰ ভিতৰত বেছি দিন থাকিব নোৱাৰোঁ সেইকাৰণে বাহিৰত আমি গাড়ী ৰখি আছোঁ আপোনাৰ বাইকবিলাক দেখাই দিয়কচোন দেখাই দিয়ক এইবিলাক চাওক এইবিলাক আপোনালোকে মানে আমাক বিচা পাব বুলি হ'ব পাৰে কাৰণ বাজাজৰে দিলে আৰু ইমান বাজাৰ দিলা হয় মানে এতিয়া চাইছে আপোনালোক গাড়ী আমি এতিয়া বাজাজ দিলে তাৰমানে গাড়ী হোৱাই নাই তাৰমানে এতিয়া কি কৰোঁ লাগি আছে মানে এতিয়া ঘৰতে যাওঁ কৰি আছোঁ মানে কি হয় চাওঁ আৰু মোৰ বাইকখনৰ মোক ৰখিবলৈ অপেক্ষা কৰি আছে যে মাতি আছে যে আহা ইমান টাইম কিয় কৰি আছে তাৰমানে সেয়ে হৈছে আৰু দিয়কচোন গাইজ আমি এতিয়া যেতিয়া যাব ওলাওঁ তেতিয়া আপোনালোকক মটো ভ্লগিং কৰি দেখাম এতিয়ালৈকে টিল দেন ডাটা বাই বুলি নকওঁ ভিডিঅ'টো শেষ হোৱা নাই দিয়া যিমান গাড়ী চাব তাৰ চবতে গাড়ী পালচাৰৰ গাড়ী পাব কিন্তু গাড়ী পালচাৰৰ মাজতো কিন্তু কেইখনমান গাড়ী আছে এইখন হণ্ডাৰ স্কুটি এইখন কাৰ মই নাজানো আপোনালোকক মোৰ বাইকখন দেখাই আছোঁ ৰ'ব কোনখন বাইক গাড়ী বহুত গাড়ী আছে ইয়াত পাৰ কৰি আছোঁ এইখন গাড়ী এইখন হৈছে ये हमारा बाइक है ये गाइस माइलेज बहुत अच्छा देती है গাইজ এইখন গাড়ী গাইজ কিনিলোঁ দিয়ক বাজাজত নিকিনিলোঁ কাৰণ বাজাজত তাৰমানে মাইলেজটো ইমান কম পায় বাজাজ তেল কাৰণ এইখন গাড়ী গাইজ মাইলেজটো বহুত ভাল চাওক কি লুক চাওক গাইজ আপোনালোকক মই সকলোবোৰ দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু আমি যাওঁ সময়ত এটা গাইজ বঢ়িয়া মটো ব্লগিং হ'ব কেমেৰা মানুহ আপুনি কেমেৰা কৰিব হ'বনে আপুনি দাদা মই হ'লে আপুনি চলাব হ'ব দিয়ক গাইজ আপোনালোকক যাৰ সময়ত লগ পাই আছোঁ বোলে আৰু 5 মিনিট 10 মিনিটমান বোলে আছে বোলে দিয়ক গাড়ীখন ৱাশ্বিং কৰি আছে ফাইনেলি 4-5 ঘণ্টা ৰোৱাৰ পিছত হৈ গ'ল ছাৰ্ভিচিং তো আপোনালোকক মই বিলখন দেখাই এতিয়া যাই থাকোঁ তো গাইজ চাই থাকক ইমান টাইমটো আছেই মটো কিন্তু গাইজ চাওক আৰে গাইজ মোৰ বহুত চৰ্দি হৈ আছে সেইকাৰণে মাতটো গাইজ ওলাই অহা নাই গাইজ কাঢ়ি গৈছোঁ ৰ'ব তো গাইজ ভিডিঅ'টো চাই থাকক শেষ লাগে গাইজ ভাল পাব আৰু বিলখন দেখাই আছোঁ ৰ'বা গাইজ এইয়া
কিমান হৈছে বুলি চাওঁ ইয়াতে তো টোটেল গাইজ 719 টকা গেল গাইজ প্ৰথম চাৰ্ভিচ হিচাপে গাইজ বেছি লোৱা যেন পাইছোঁ মই গাইজ দে আৰু যি হৈছে বা গাড়ীখন ইয়াতে অন কৰি দিছে এতিয়া চেল্ফো মাৰিল বা দে গাইজ আৰু যাই থাকোঁ দে আৰু গাইজ না কি মই তোমাক চাই যাব আপোনালোকে তো গাইজ যাব অলপ ৰ'বা গাইজ গাড়ীখন ঠেলি এতিয়া মই লৈ যাই আছোঁ অলপ গাইজ অলপ জাগা ওখ সেইকাৰণে গাইজ নিয়াত অলপ দিগদাৰ হ'ল কিন্তু তথাপিতো গাইজ মই নিব পাৰিছোঁ গাইজ এইখিনি মই পঢ়িব ইচ্ছা কৰিছোঁ মানে ইচ্ছা কৰা নাই গাইজ মানে পঢ়িব খুজিছিলোঁ গাইজ এনেকৈ আমি আৰু জীৱনটো কটাই আছোঁ পঢ়িব খুজিছিলোঁ কিন্তু পঢ়া নাই গাইজ আৰু ৰাখাব পৰা কবিতা আছেতো মোৰ আৰু আমাৰ লগকেইটাইতো আমাক এৰি থৈ আগফালে গৈছে গ'ল একদম পূৰা একদম ফাৰ্ষ্ট ছাৰ্ভিচিং দিছে তো এনেহঁতে মোক এৰি থৈ গ'ল আমাক এৰি যাব লাগে আমাক আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং দিছ তহঁতে অলপ লাহে যা আৰে ভাই আমাক এৰি থৈ গৈছে কি চলি আছে আমি ইমান টাইম ৰখিলে সিহঁতক লাগে আছে এই দেখা পাইছোঁ ৰ'ব গাইছ এইকেইটা বেয়া আছে একফালে এতিয়া গাইছ লগ ধৰোঁ ৰ'ব গাইছ দে ইয়াৰ বাবু দে ইয়াৰ আৰু গাইছ মোৰ ফটো কিমান শুনিব এটা মিউজিক লগাই দিওঁ এই মিউজিকটো শুনি আপোনালোকে উপভোগ কৰক আৰু নাজানবিলাক চাওক হাজোৰ এইখন হৈছে হাজোৰ পাহাৰৰ চক আপোনালোকে সকলোবোৰ আমাৰ হাজোৰ ল'ৰা ছোৱালীবিলাকেতো এই জেগাটো চিনি পাবই গাইছ কাৰণ তেওঁলোকে ইয়াত থাকে সেইকাৰণে আৰু ভাল পায় আৰু ঠিক আছে গাইছ মোৰ ফটোটো নুশুনাও মিউজিক এটা লগাই দিওঁ আপোনালোকে উপভোগ কৰক মই উপভোগ কৰোঁ অলপ গাইছ মই কথা ক'ব বেছি নলগাই গাইছ মোৰ কাহ হৈ আছে মানে চৰ্দিৰ কাৰণে মাথা চাথা টিং আছে গাইছ কি ক'ব এই বেমাৰ হ'লে গাইছটো কি কৰিম গাইছ কি কম গাইছ দিয়ক মই কথা ক'লে গাইছ কথা কৈয়ে থাকোঁ দিয়ক গাইছ কি হ'ব আপোনালোকে আৰু বেয়াকৈ ক'ব নোব গাইছ ই বৰ ফটোৱা চলি আৰে গাইছ এনেকৈনো কি ফটোৱা বুলি ক'ব গাইছ মোৰ আৰু এই কথা ভক্তটো নেগেল গাইছ দিয়ক মিউজিকটো লগাই দিয়ক আপোনালোকে মোক ফটো কৰি নক'ব দিয়ক দে আৰু বোলে এইটো ডিম্পুহে ডাইলগ নক'ম মোৰ ডাইলগ নহয় দিয়ক মই এটা বেলেগ ডাইলগ ওলাব লাগিব গাইছ হ'ব দে এই ডাইলগটো গাইছ মই ওলাইছোঁ দিয়ক গাইছ দিয়ক এটা মিউজিক লগাই দিওঁ গাইছ আপোনালোকে উপভোগ কৰক মই উপভোগ কৰোঁ হ'ব দে
গাইজ যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব ভিডিঅ'টো এইখিনিতে আমি শেষ কৰিবলৈ ভাবিছোঁ তো গাইজ হ'ব দিয়ক বাই বাই হেল্ল'